হেল্ল' বন্ধুসকল, আপোনাক সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আমি এতিয়া গৈ আছোঁ মৰাণলৈ পূজা চাবৰ কাৰণে, আৰু মৰাণ পূজাত গৈ কি দেখা পাওঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম, আৰু লগতে ৰাস্তাত কি দেখিবলৈ পাওঁ আপোনালোকক দেখুৱাই যাম। বলক তেনেহ'লে ভিডিঅ'টো আপোনালোকে চাই থাকিব, প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো চাবলৈ নাপাহৰিব। আৰু লগতে মোৰ ভিডিঅ'টো যদি ভাল লাগে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। এইডোখৰ মৰাণ চাহ বাগিচা অঞ্চল, ডেইলি বজাৰ বহে ইয়াত। এইটো হ'ল মৰাণ টি ফেক্টৰী, এইটো আপোনালোকে দেখিছে। মৰাণ মেইন টাউনখন পাই গ'লেহি ইতিমধ্যে। এতিয়া আপোনালোকক দেখুৱাই যাম ভালদৰে। এইটো আগত এটা পূজা মণ্ডপ দেখিব পাইছোঁ। এইটো ছেকেণ্ডটো পূজা মণ্ডপ ধুনীয়াকৈ সজাইছে বাঁহেৰে। আকৰ্ষণীয় কথাসমূহ হৈছে 1500 টকা কাপোৰ আৰু জোতা চেণ্ডেল বজাৰ কৰি আপোনালোকে লাভ কৰক 2 কেজি চেনেল সম্পূৰ্ণ বিনামূলীয়া। সৰু ল'ৰা ছোৱালী নেকি? বজাৰ কৰক শিক্ষাগত কাপোৰ আৰু জোতা চেণ্ডেল আৰু লাভ কৰক 4 কেজি চেনেল সম্পূৰ্ণ বিনামূলীয়া। 5000 টকা কাপোৰ আৰু জোতা চেণ্ডেল বজাৰ কৰি আপোনালোকে লাভ কৰক 39 ডিজাইনৰ এটা আইৰণ সম্পূৰ্ণ বিনামূলীয়া। আৰু লগতে 10,000 টকা কাপোৰ আৰু জোতা চেণ্ডেল বজাৰ কৰি লাভ কৰক আমি এতিয়া বিশাল মাৰ্কেটত সোমাইছোঁ। বিশাল মাৰ্কেটৰ ভিতৰত আমি বস্তু কিনি দিলোঁ পিছৰ কথা, কিন্তু আপোনালোকক বিশালতকৈ কম ধুনীয়াকৈ দেখুৱাম কি কি আছে বস্তু, আপোনালোকে ভালদৰে চাই যাব। দামবোৰ কেনেকুৱা দাম? আকৰ্ষণীয় অফাৰসমূহ হৈছে 1500 টকা কাপোৰ আৰু জোতা চেণ্ডেল বজাৰ কৰি আপোনালোকে লাভ কৰক 2 কেজি চেনি সম্পূৰ্ণ বিনামূলীয়া। 5000 টকা কাপোৰ আৰু জোতা চেণ্ডেল বজাৰ কৰি আপোনালোকে লাভ কৰক 109 টকা সম্পূৰ্ণ বিনামূলীয়া। আৰু লগতে 10,000 টকা কাপোৰ আৰু জোতা চেণ্ডেল বজাৰ কৰি লাভ কৰক 840 টকা সম্পূৰ্ণ বিনামূলীয়া। গতিকে প্ৰিয় গ্ৰাহকসকল, অলপ নকৰি লাভ উঠাওক এখন প্ৰিয় গ্ৰাহকসকল, স্বাগতম জনাইছোঁ বিশাল মেগামাৰ্টত। লগতে আপোনালোক সকলোলৈকে বিশাল মেগামাৰ্টৰ তৰফৰ পৰা দুৰ্গা পূজাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বিশাল মাৰ্কেটৰ ভিতৰত কি কি বস্তু পোৱা যায় অকণ তাৰে ভাগ দেখুৱাইছোঁ আপোনালোকক। 255 টকা। এইটো কি ফল? এইটো চোৱা হেৰি, এইটো কি নাম? নহয়, পলিফনিয়া আলমণ্ড অইল। আজিয়ে দেখিছোঁ বাৰু, খাবলৈ ভালে হ'ব চাগে দেই। কমৰা নি শুকান হ'ব নেকি? কমৰাটো কিন্তু কমৰা কেনেকুৱা দাম?
দামটো নেদেখাকৈ নিবলৈ হ'লে কিমান দাম আছে বুজিছ 165 টকা এয়া এটা লৈ যাওঁ বেয়া নি হ'ব অঁ দাদা এইটো যে ইয়াত লেখা আছে 100 এইটোৱে দাম নে সেই নহয় হে এই আছে চাইডত আছে তলফালে আছে নি অঁ তলফালে আছে 390 এইটো মানে হেৰি নেকি অমৰা নি অমৰা নহয় এইটো হে অঁ কিমান হেৰি লাগিব ন 399 না 399 অঁ 399 ইমান এইটো সেই বস্তুটো খাবলৈ ভাল হ'ব কি হয় এইটো বেলেগ হেৰি নহয় আমাৰ নহয় মই তাকে বেলেগ এইটো আমাৰ ইয়াৰ নহয় কেলিফৰ্ণিয়া এইটো কিবা খাই ভাল কিবা এটা লৈ যাব লাগিব খোৱা বস্তু এটা লৈ যাব লাগিব কিবা আছে 35 টকা ইয়াত ডাঙৰ ল'ৰাৰ কাপোৰ আছে চাৰ্ট পেণ্ট স্পৰ্টিং সকলোবিলাক ইয়াত ৰাখিছে স্পৰ্টিং চাচোন তুমি স্পৰ্টিঙে নহয় জানো এইবিলাক স্পৰ্টিং হয় নাই কেনেকুৱা মেলি চাওঁ এনেই মানে ঘৰত পিন্ধিব ভাল হ'ব ন খেল খেলিবলৈ মানে হেৰি নহয় আৰু ইতিমধ্যে আমি বিশালৰ পৰা ওলাই আহিলোঁ আৰু ওলাই আহি হোটেলত ভাত পানী খাই ঘৰমুৱা হ'লোঁ ধন্যবাদ আজিলৈ ভিডিঅ'টো ইমানটা সমাপ্ত কৰিছোঁ